আহক বিস্তাৰিতভাৱে জানো আমি এই প্ৰডাক্ট কেতিয়া আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে। আপুনি এয়া দেখি আছে, এয়া হ'ল নিউট্ৰিচাৰ্জ গ্লাইচেম টেবলেট। ইয়াত 30টা বড়ি আছে। এই যে আপুনি ষ্টেপ দেখিছে, এনেকুৱা দুটা ষ্টেপ ইয়াৰ ভিতৰত এই বক্সটোত আছে। ইয়াৰ পৰা আমি এটা বড়ি এইদৰে উলিয়াম আৰু ৰাতিপুৱাতে একো নোখোৱাকৈ খালী পেটত আমি টেবলেটটো চোবাই খাব লাগিব। মনত ৰাখিব, চোবাই খাব লাগিব, পানীৰ ব্যৱহাৰ কৰিব নোৱাৰিব। এনেকৈ মই মুখত ল'লো। এই টেবলেটটো আমি চোবাই এইকাৰণে খাইছোঁ কাৰণ মুখত যি স্লাইভা আছে সি সেই টেবলেটটোত থকা বিশেষ হাৰ্বছবোৰ ভালদৰে শুহি লয় আৰু ইয়াৰ ভাল উপাদানে ভাল প্ৰভাৱ দেখুৱায়। এতিয়া আমি আপোনালোকক দেখুৱাম নিউট্ৰিচাৰ্জ গ্লাইচেম প্ৰ' ডায়েট শ্বেক কেনেকৈ বনাব লাগে। ইয়াৰ ছেফটি চিল খুলিব ছাৰ প্লিজ। চিয়'ৰ। ইয়াৰ ছেফটি চিল আমি এইদৰে খুলিম। ইয়াক আমি এইদৰে বাহিৰ কৰি দিওঁ। এতিয়া আপুনি দেখিবলৈ পাইছে ইয়াত ফ্ৰেছ পাউডাৰ আছে। এখন স্কুপ আগৰ পৰাই আছে। স্কুপত এইদৰে ভৰাই ল'ম আৰু এতিয়া আমি শ্বেকাৰত গাখীৰ ঢালিম। আৰু ইয়াত আমি এয়া ফুল স্কুপ ঢালি দিম। আপুনি ইয়াত দেখিব যে লেছ কেলৰি নিউট্ৰিচাৰ্জ ছুইটনাৰ হয়, যিটো চেনি নহয়। ইয়াত আপুনি দেখিব এতিয়া আমি চেনি নোহোৱা ছুইটনাৰ মিলাই দিলোঁ। আমি ইয়াক এতিয়া বন্ধ কৰি দিম আৰু শ্বেক কৰিম। হৈ গ'ল সাজু নিউট্ৰিচাৰ্জ গ্লাইচেম প্ৰ' ডায়েট শ্বেক। ৱাও, ইয়াৰ সুগন্ধটো একেবাৰে কফিৰ দৰে। মই ট্ৰাই কৰোঁ? নাই, মই আগতে ট্ৰাই কৰিম। অ'কে। টেষ্ট বৰ বঢ়িয়া ইয়াৰ। আপুনি প্ৰতিমাহে নিয়মিতভাৱে ব্লাড ছুগাৰ লেভেল টেষ্ট কৰাব লাগে আৰু যেতিয়ালৈকে আপোনাৰ ব্লাড ছুগাৰ লেভেল নৰ্মেল হৈ নাযায় তেতিয়ালৈকে নিয়মিতভাৱে সদায় পুৱা একো নোখোৱাকৈ খালী পেটত আপুনি নিউট্ৰিচাৰ্জ গ্লাইচেম টেবলেট আৰু নিউট্ৰিচাৰ্জ গ্লাইচেম প্ৰ' ডায়েট শ্বেক ব্যৱহাৰ কৰিব লাগে।